ওম শান্তি নতুন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ এয়া চাওক আজি আপোনালোকৰ সন্মুখলৈ কালাকনৰ ৰেচিপি লৈ আহিছোঁ গাখীৰখিনিতো সকলোৱে ফটাব জানে গাখীৰখিনি ফটোৱাৰ সময়ত মই অলপ ব্যস্ত আছিলোঁ গাখীৰ ফটোৱাৰ ভিডিঅ'টো আপোনালোকৰ সন্মুখলৈ মই আনিব নোৱাৰিলোঁ যদি আপোনালোকক গাখীৰ ফটোৱাৰ ভিডিঅ' লাগে মোক কমেণ্টছত জনাব এয়া চাওক গাখীৰখিনি ফটাই আমি চানাটো তৈয়াৰ কৰি ল'লোঁ তাৰপাছত মিল্ক মেড আনিছোঁ আপোনালোকে যদি মিল্ক মেড দি নবনায় মাৱা দি বনাব বিচাৰে মাৱা দিও বনাব পাৰে 380 গ্ৰামৰ এইটো মিল্ক মেডখিনি মই আধা দিছোঁ মানে আধা দি দিছোঁ আৰু মিল্ক কেৰাহীটো অকণমান হালকা গৰম হওঁতেই আধা মিল্ক মেড দি তাতে মাৰা চানাখিনি অলপমান হালকাৰে ভাঙি লৈছিলোঁ হাতেৰে বেছি ভাঙিব নালাগে তাক আমি মিল্ক মেডখিনিত ঢালি দিছোঁ ঢালি দি অলপকৈ কম জুইত ভাজিছোঁ মাজে মাজে অকণমান জুই দিওঁ 1-2 ছেকেণ্ডৰ কাৰণে আকৌ মাজে মাজে কমাই দিওঁ এয়া পিস্তা বাদাম ভাজি লৈ গুড়ি কৰি লৈছোঁ আমি আৰু আনফালে এইখিনিও ভাজি আছোঁ চেনাখিনি কালাকনৰ এয়া চাওক ইলাইচি পাউডাৰ দি দিছোঁ অলপমান তাৰপাছত আকৌ ভাজিছোঁ চেনিখিনি আগতে আপোনালোকে নিদিব মিল্ক মেডৰটো মিঠা আছেই চেনি অলপমান কমাই দিব তাৰপাছত যিখন ট্ৰেত আপোনালোকে ঢালি থ'ব সেই ট্ৰেখন অলপমান ঘি লগাই ল'ব আৰু চেনি ইয়াত দেখিছে মই অলপমান কমাই লৈছোঁ আৰু ট্ৰেখনো আমাৰ ৰেডি হৈ আছে তাৰপাছত চেনিখিনি গলালৈকেহে লাষ্ট হোৱাৰ আগেহে চেনি দিব লাগে চেনিখিনি গলাৰ লগে লগে আমি এইটো হৈ গ'ল আৰু অফ কৰি দিলোঁ তাৰপিছত ট্ৰেখন ৰেডি কৰি ৰাখিছিলোঁ সেই ট্ৰেখনত আমি ধুনীয়াকৈ কালাকনখিনি আমি বহাই দিলোঁ তাৰপাছত ফ্ৰিজত অলপ সময় কাৰণে থলোঁ ফ্ৰিজৰ পৰা উলিয়াই লৈ অলপমান কাটিছোঁ এয়া চাওক পিচকৈ কাটিছোঁ লগে লগে কাটা নাযায় প্ৰায় 20-25 মিনিট বা আধা ঘণ্টামান আপোনালোকে ফ্ৰিজত ৰাখিব লাগিব তাৰপাছত পিস্তা বাদামখিনি দি দিছোঁ এয়া চাওকচোন ফাইনেল লুকছ কেনেকুৱা হৈছে আপোনালোকে জনাব আৰু কমেণ্টছ কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব এয়া চাওক পিচটো হৈছেনে বজাৰৰ নিচিনা ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ ওম শান্তি